নমস্কাৰ দুলীয়ানন্দৰ পৰিয়াল সকলোৱে মহাশিৱৰাত্ৰি আন্তৰিক শুভকামনা জনালোঁ। বৰ্তমান আমি গৈ আছোঁ টিলিঙা মন্দিৰলৈ, য'ত শিৱৰাত্ৰি আয়োজন হৈছে। আৰু মোৰ লগত আছে আজি আমাৰ লগত আছে বিউটি আৰু বসন্ত। নমস্কাৰ সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। আৰু আমি লগ পামগৈ টিলিঙা মন্দিৰত। বৰ্তমান আমি টিলিঙা মন্দিৰ আহি উপস্থিত হ'লোহি। ইয়াত আমাৰ গাড়ী পাৰ্কিঙৰ কাৰণে যোগাৰ কৰি দিছে স্থানীয় প্ৰশাসনে। ফিল্ডখনতে আপুনি আহি গাড়ী পাৰ্কিং কৰিব লাগিব। আজি প্ৰায় 800 মিটাৰমান খোজকাঢ়ি আহিব লাগিব গাড়ী পাৰ্কিঙৰ পৰা। আমি এতিয়া বৰ্তমান খোজকাঢ়ি গৈ আছোঁ। এখন দুলীয়াজানৰ শেষ গেট, দুলীয়াজান বজাৰ ক্ৰছ কৰিম। আমি এতিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টত সোমাম। যথেষ্ট মানুহ আগমন হৈছে। টিলিঙা দেখি পাব, সেয়া পূজাৰ লগত সমূহ টিলিঙা এজন বন্ধা হয়। পাইছোঁহি টিলিঙা মন্দিৰ। এয়া অসমৰ বিখ্যাত টিলিঙা মন্দিৰ। শিৱৰাত্ৰি উপলক্ষে মানুহ যথেষ্ট দেখাই পোৱা গৈছে। এই কিনাৰতে আপোনালোকে দেখা পাব সুন্দৰভাৱে সজাই থোৱা পূজাৰ কাৰণে সামগ্ৰী। ইয়াৰ পৰা আপোনালোকে ক্ৰয় কৰি পূজা কৰিব পাৰিব টিলিঙা মন্দিৰত। আৰু টিলিঙা মন্দিৰৰ এটা বৈশিষ্ট্য কি, ইয়াত আপোনালোকে পূজা কৰিলে আপুনি যি মনোকামনা আপোনালোকে বিচাৰে, আপোনাৰ মনোকামনা পূৰ্ণ হ'লে ইয়াত আহি টিলিঙা মানুহে অতীতৰ পৰা বিশ্বাস যে ইয়াত মনোকামনা বিচাৰিব লাগে আৰু মনোকামনা পূৰ্ণ হ'লে টিলিঙা ইয়াত বান্ধি থৈ টিলিঙা মন্দিৰত পূজা কৰিব। এই ৰাস্তাটো পোনে তিনিচুকীয়ালৈ গৈছে। আপোনালোকে তিনিচুকীয়াৰ পৰা আহিলে এইটো ৰাস্তাইদি আহিব লাগিব। আৰু এইফালে আপোনালোকে দুলীয়াজানৰ পৰা আহিব পাৰিব। ঠিক দুলীয়াজান আৰু তিনিচুকীয়া বৰদেৱী বাগানখনৰ মাজতে আছে এই টিলিঙা মন্দিৰ। দেখিছে লাখ লাখ বৰ্তমান আমি উপস্থিত হ'লোঁ টিলিঙা মন্দিৰ। দেখিছে আপোনালোকে টিলিঙা মন্দিৰ কি ধুনীয়াকৈ সুন্দৰকৈ আজি সজাই তুলিছে টিলিঙা মন্দিৰ। ৱেলকাম টু তিনিচুকীয়া টিলিঙা মন্দিৰ। ইয়াৰ ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে পূজা কৰা হয়। 7 বজাৰ পিছতে মন্দিৰৰ গেট বন্ধ কৰি দিয়া হয়। आज ही आया है, अभी परशुराम से लौटा है तो अब कामाख्या जाएगा। उत्तर प्रदेशৰ পৰা আহিছে। सारा उत्तर प्रदेश से आया। उत्तर प्रदेश এয়া দেখিছে উত্তৰ প্ৰদেশৰ ইউপিৰ পৰা আহিছে। বছৰ 15 বাৰ ঠিক ইয়াত টিলিঙা মন্দিৰত আহি যোগদান কৰিছে। বলক আমি ভিতৰলৈ গৈছোঁ। টিলিঙা মন্দিৰৰ বৈশিষ্ট্য। ভক্তসকলে পূজা পাতল কৰিছে। দাদা ক'ৰ পৰা আহিছে? দুলীয়াজানৰ পৰা আহিছে ন? এই গছজোপাৰ পৰা বিখ্যাত টিলিঙা মন্দিৰ, যিহেতু প্ৰথম অৱস্থাত এই গছজোপাই আছিলে। অকল টিলিঙাৰ শব্দ শুনিব পাব টিলিঙা মন্দিৰত। এয়া মন্দিৰ ভাগৰ ছাইডত আপুনি যেনিয়ে যাব অকল টিলিঙাই দেখা পাব। এয়া দেখিছে কিমান টিলিঙা, কোটি কোটি ঘৰত টিলিঙা। এইখিনি দেখি আমি প্ৰমাণ কৰিব পাৰোঁ যে ইয়াত কিমান ভক্তৰ মনোকামনা পূৰ্ণ হৈছে আৰু বছৰি বছৰি টিলিঙা বান্ধিছে ভক্তসকলে। এয়া দেখিছে
ভক্তসকলে পূজা কৰিছে তেখেতৰ মনোকামনা পূৰ্ণ হ'বলৈ। প্ৰতি সোমবাৰে ইয়াত পূজা অৰ্চনা কৰা হয়। যিহেতু আজি শিৱৰাত্ৰি, ইয়াৰ পৰিৱেশ বৰ ধুনীয়া পৰিৱেশ, তেনেধৰণে সজাই তুলিছে শিৱৰাম মন্দিৰ। আপোনালোকে দেখিছে পূজা চলি আছে। পৃথিৱী বিখ্যাত এই টিলিঙা মন্দিৰত কিমান হাজাৰ হাজাৰ মানুহে আহি টিলিঙা বান্ধিব, ইয়াৰ কোনো হিচাপ নাই। টিলিঙা মন্দিৰত এই প্ৰমাণ কৰে টিলিঙাটোৱে যে কিমান ভক্তসকলে ইয়াত নিজৰ প্ৰাৰ্থনাৰে নিজৰ মনোকামনা পূৰ্ণ হৈছে। যিয়ে ভাল মনে আহি এই মন্দিৰত ভাল মনে পূজা কৰে আৰু তেখেতৰ মনোকামনা নিশ্চয় পূৰ্ণ হয় বুলি ইয়াত বিখ্যাত, আৰু সেইকাৰণে হাজাৰ হাজাৰ মানুহ গঢ়ি উঠিছে। অসমৰে নহয়, অসমৰ বাহিৰৰ বিভিন্ন জেগাৰ পৰা মানুহ আহি ইয়াত তেখেতৰ চাকিগছ জ্বলাই তেখেতৰ মনোকামনা ভগৱানৰ আগত ৰাখে, আৰু সেই কামনা পূৰ্ণ হ'লে ইয়াত টিলিঙা বান্ধি থৈ যায়। যিহেতু পূজা আজি সন্ধিয়া 6 বজাৰ পৰা আৰম্ভ হ'ব, তথাপিও ইয়াত যথেষ্ট মানুহৰ সমাগম দেখা পোৱা গৈছে। এই মন্দিৰত বহুতে আমাৰ অসমৰ সংগীতকাৰসকলে গান সৃষ্টি কৰিছে। তাৰে এটা গান তিনিচুকীয়া টিলিঙা মন্দিৰ। নাচিবলে ধৰে বাবাই ভাঙলাৰ ঘৰত খাবলৈ আজি চাউলে মুঠিও নাই। আপুনি ক'ৰ পৰা আহিছে দাদা? ঘৰত খাবলৈ আজি চাউলে মুঠিও নাই। মই ধেমাজি পৰা আহিছোঁ। কেতিয়া আহি পালেহি আপুনি ইয়াত? ৰাতিপুৱা। কেনেকুৱা লাগিছে ইয়াত আজি টিলিঙা মন্দিৰত আহি? অকলে আহিছোঁ। অকলে আহিছে নেকি? গোটেই পৰিয়ালৰ লগত আহিছে নেকি? পৰিয়াল নহয়, ওচৰ হয় ন? কেনেকুৱা লাগিছে টিলিঙা মন্দিৰত আহি? ভালেই লাগিছে। সুন্দৰ পাইছে ন? একদম পবিত্ৰ স্থানত আহিছোঁ। ঠিক আছে, ধন্যবাদ আপোনাৰ লগ পাই। আপোনাৰ নামটো? মোৰ নামটো নয়ন চেতিয়া। নয়ন চেতিয়া, ভাল লাগিলে আপোনাৰ লগ পাই। এয়া ধেমাজিৰ পৰা আহিছে তেওঁ টিলিঙা মন্দিৰলৈ। দাদা বহিছে? ডেট হিচাপেতো আজি পৰা হৈছে, কিন্তু তিথিটো আজি সন্ধিয়া 6টা পৰা লাগিব। 6টা পৰা লাগিব ন? আজি মানুহ অলপ সমাগম কম দিছে, সন্ধিয়াৰ পৰা হ'ব আৰু চাগে? সন্ধিয়াৰ পৰা হ'ব, অহাকালি দিনটো আছে যে। কেনেকুৱা বিক্ৰী বাৰ্তা কেনেকুৱা চলিছে? নাই, যি ধৰণে আশা কৰিছিলোঁ আজি দিনটো সেইটো হোৱা নাই ধৰক। অহাকালিলৈ আশা কৰি আছোঁ। ফটোবিলাক কিমানকৈ দিছে? 30 টকা 50 টকা। ইয়াত টিলিঙা মন্দিৰৰ ফটো দেখা পাইছে আপোনালোকে। 30 টকা 50 টকাকৈ ইয়াত বিক্ৰী কৰা হয়। আপোনালোকে টিলিঙা মন্দিৰ আহিলে ইয়াৰ ফটো আপুনি চিন হিচাপে লৈ যাব পাৰিব। এইয়া শিৱৰাত্ৰি বৈশিষ্ট্য ভাঙৰ লাডু। কিমানকৈ দিছে ভাঙৰ লাডু? কিমানকৈ দিছে? 10 টকাত 4টা বা 5টালৈকে দিছে। টিলিঙা মন্দিৰৰ পৰা উভতি আহি এতিয়া বৰ্তমান ঘৰমুৱা হৈছোঁ। টিলিঙা মন্দিৰত কালিৰ পৰাই ভিৰ হ'ব যথেষ্ট, কিন্তু আজি আমি আগতীয়াভাৱে অলপ ভিডিঅ'খিনি বনালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আগলৈ আগবাঢ়ি যাবলৈ মোক সহায় কৰিব। ধন্যবাদ।